নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ তোমালোকৰ পুনৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে ৰাজু ৰোজ তো গাইস ইমান দিনে বা 10 দিন হল ভিডিঅ' দিয়া নাই কিয় দিয়া নাই মানে কি কম গৰমত বনাব ইচ্ছা নাযায় এডিট কৰিব ইচ্ছা নাযায় আৰু ভিউজ আহে অলপ এনে বনাব ইচ্ছা নাই এই ভিডিঅ'টো এনেকুৱা ধৰণৰ ফালিম আপোনালোকে ভিডিঅ'টো চাব আৰু লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব নেক্সট এটো ভিডিঅ' যদি বহুতখিনি মৰম আহে নেক্সট ধামাকা আহি যাব টেনচন নলব গাইস লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি থৈ দিয়া লাভ ইউ अभी मजा आएगा ना भिड़ो तुम्हारे तुम्हारे हेडी नहीं जाबो अप्रिय हलेও হত্য দুদিনমান দেৰি হ'ব কিন্তু এৰি যাবই আমি যেটো সময়ত ক খ গ ঘ পঢ়ি আছিলো বা 1 2 নেওটা পঢ়ি আছিলো তেতিয়া আমি এইলা ভিডিঅ' কি বস্তু আমি গমে পোৱা নাছিলো ইটা দিন এটো কি বছৰ চলি এনেকুৱা সিস্টেমৰ ভিডিঅ' বনোৱাই কি কব যা কিতাপ লগে যা যা ভালকে অলপ পঢ়া শুনা কৰ কিতাপ খান লগে যাচোন যা ৰিলছ বনোৱাই গাইস সৰু জিয়া কি কম তাই বনাম বুলি বনোৱা নাই কোনবা বেলেগে বনাই দিছে কি কম আৰু কবা লাগে আৰু সৰু জিয়া কলি বুজিলো এখানে এখিনিকে কৈছো মমতে তুমি ভালকে পঢ়া শুনা কৰ আমাৰটো বাদ দি তুমি অলপ ভালকে পঢ়া শুনা কৰছন হয় নহয় গাইস শুনাছো কথা এটা হতো সঁচা কথা কবা কিন্তু কোৱাছন কম দে সঁচা কথাকে কম কোৱাছন কি কোৱা পেনকে লাউৰাই কোৱা এই যে তোমাৰ হিডৰ খললে যাবলৈ হলে কোন ফালেদি যাব লাগিব নো ৰাস্তাটো কবা নি ইতিয়া বৰ্তমান আইব নালাগে নেকি তুমি কাৰণ বহুত বেছি গৰম দুষ্ট ইতিয়া হেলি কামো নহব বহুত বেছি গৰমত ইচ্ছাও নাযাব কেনে ইতিয়া আইবা নেকি যদিও তোমাৰ যদি ইমানে বেছি আইবা ইচ্ছা তেতিয়াহ'লে তোমাক মই এটা ৰাস্তা দেখাম আৰু মানে আমাৰ ঘৰত আহা ৰাস্তাটো দেখাম আৰু হাৰামি হো বেটা তুমি উদালগুৰিৰ পৰা সিধা হৰিচিঙালৈ আহিবা হৰিচিঙাৰ পৰা তুমি উত্তৰে আহিবা আহি ফালে এখিনি পাবা মই এখিনি পোৱাৰ পিছত তুমি এনেকুৱাকে আহি এনেকুৱাকে এনেকুৱা জেগাত এটা ৰবা তাৰপিছত সেইটোৱে আমাৰ ঘৰ হয় নে নাই পেহেনকে তোমাৰ প্ৰথম আৰু দ্বিতীয় ভাল পোৱা কোন সেইবোৰ মই জানিব নিবিচাৰো আৰে মোৰ প্ৰথম ভাল পোৱা হেক ভাল পোৱাটোক জানিব দিবা মোৰ দৰকাৰো নাই আচ্ছা আৰু কি দৰকাৰ তোক মই জানিবা দিবা তই মোৰ হৈ কোনে তোক মই জানিবা দিবা কি কবা আহিছা তই মোৰ হৈ কোন তোক আমাৰ মায়ে ঘৰত তোক কেলা বাচন ধোৱাকেও নানে সিমানে হলো তোক মই মাথো তোমাৰ শেষ ভাল পোৱা হ'ব বিচাৰো তুমি যদি মোৰ শেষ ভাল পোৱাটো হ'ব বিচাৰে তেতিয়া তুমি আমাৰ ঘৰত লেটিং চাফা কৰবা যেতিয়া আহা এবাৰ পৰা মোৰ শেষ ভাল পোৱাটো হ'ব নোৱাৰা শেষ তাৰমানে কামৰ শেষটো লেটিং চাফা কৰবা আহা যেতিয়া আহিব পাৰা সিমানে কথা তই যে মদ খাবলৈ যে ভালে ভালে এৰ মই বাৰু মদ এৰিম মই এনে মদ নাখাওঁ বা খালেও মই মদ এৰিম কিন্তু নহলে তই মদাহী বুলি ঘৰত গম পালে তোলে বিয়া দিয়াটো তো বহুত দূৰৰ কথা বুজিলি আচ্ছা এৰ মদ খাৱা বুলি গম পালে তোমাৰ দেউতাইটো নেদে আৰু তোমাক আনিব কোনে মই তোক আনিম কি যে হ'ব মই তোমাক আনিম কি হয় তোমাৰ নিচিনা এজনী বান্দৰনীক মই কি আনিম এনেই দিলেও নানো তোক মই কি আনিম তোক নানো মই তোক ধত নিকাল এনেকুৱা এটা মাহৰ নাম কোৱা যিটো মাহত মানুহে কমকে মুতে কোনে কোনে জানা কমেণ্ট কৰি জানো আৰু জলদি জলদি গাইছ এই কি কৈছে এনেকুৱা এটা মাহত মানুহে বোলে কমকে মুতে সেইটো মাহৰ নাম কি কমেণ্ট কৰি জানবা দিছে নাই আমিতো এটা কথাই জানো ভাদ মাহত কুকুৰে
সেইটোহে জানো আমি এইগিলা মুটাৰ বিষয়ে নাজানো তুমি যেতি জানা কমেন্ট কৰি জনাচোন নে তোমাকো ভাদ মাহৰ নিচিনা লাগে এনেকুৱা কি কাম আছে যিটো কাম ছোৱালী অকল ল'ৰাৰ লগতহে কৰিব পাৰে কোনে জানা কমেন্ট কৰি জনোৱা কমে দিছে এই মই গাইস গোটাইটা ভিডিঅ' চালো এই ভিডিঅ'ত গোটাইখিনি ডাবল মিনিংয়ে ভিডিঅ' বনোৱা এইটা মানে আৰু এই ভিডিঅ'ত কি কৈছে গাইস গম পাইছে নহয় এনেকুৱা কি বস্তু আছে যিটো বস্তু পুৰুষৰ সৰু হয় কিন্তু মহিলাৰ ডাঙৰ কোনে জানা কমেন্ট কৰি জনোৱা এইটো ভিডিঅ'ত তাই কি কৈছে জানানে পুৰুষৰ বোলে সৰু থাকে মহিলাৰ বোলে ডাঙৰ থাকে কি হয় কমেন্ট কৰি জনাবা দিছে আমি জানাত তো দুষ্ট পিছে মই সেইটোৱে চাই আছিলো সেইটোৱে কিন্তু তই পাই কোনটো বিচাৰিব গৈছা আৰু তই যে এইগিলা ভিডিঅ' বনোৱা যে তোৰ কি মাৰে বাপেৰে ভিডিঅ' গিলা নাচয় নেকি হা আৰু কি যে এই ভিডিঅ' গিলা বনাই থাকে এই মানে ইনষ্টাগ্ৰামত চালে এইবিলাকে এই কিহৰ বিষয়ে কি বুজাব বিচাৰি আছে আপোনালোকে কমেন্ট কৰি জনাবাচোন এই গাইস এন্টাৰ ভিডিঅ' এইগিলা ৰ'ষ্ট কৰিব লাগেও আৰু টেঙানিত ভিডিঅ' নেদা হ'ল কিহৰ কাৰণে নেদা হ'ল কি ময়ো বিশেষকৈ একো নাজানো কিন্তু বহুত দিন হ'ল 2 মাহ মানে হ'ল নেকি টেঙানিত এতিয়ালৈ বহুত দিন হ'ল ভিডিঅ'কে দিয়া নাই সেইকাৰণে টেঙানিত ভিডিঅ' নেদাৰ কাৰণে এইগিলা প্ৰাণীৰ মানে জন্ম হৈছে এনে গাইস টেঙানিত আকৌ ৰ'জ ভিডিঅ' বনাব লাগে হয় না নহয় গাইস কমেন্ট কৰা টেঙানিত ৰ'জ ভিডিঅ' বনালে এইগিলা মুক্কালামি কমি যাব হয়নে নহয় গাইস দয়াদাৰ পৰা আমি শিকি লৈছোঁ এতিয়া আৰু খালি যাম দয়াদাই ৰ'জ ভিডিঅ' বনাব লাগে এইটো আমাৰ পৰা অনুৰোধ দয়াদাই ৰ'জ কৰিব লাগে থেংক ইউ ছ' মাছ আজিৰ এই ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লাভ ইউ গাইছ আৰু এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে ধেমালিৰ কাৰণে বনোৱা হৈছে এহঁতক মই পাৰ্চনেলি একো বেয়া নাপাওঁ এই ভিডিঅ'ৰ কাৰণে এনে ধেমালি চিষ্টেমত বনাইছোঁ লাইক কমেণ্ট এটা কৰি দিবা বাই বাই